নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ দীপুল অসমীয়া ব্লগলৈ। গাইজ আপোনালোক কেনে আছে? হয়তো ভালে আছে, ময়ো ভালে আছোঁ। বহুত দিনেই হ'ল ৰুমত সোমাই আছোঁ। ৰাতিপুৱাৰ পৰা মানে 24 ঘণ্টা ৰুমতে সোমাই থাকোঁ, বাহিৰত নাযাওঁ, যাবলগীয়া কোনো কাম নাই। বৰ্তমান ক'ভিডৰ পৰিস্থিতি, বাহিৰত যাবলৈ ভয় লাগে। তো ৰুমতে সোমাই ব'ৰ হৈ গৈছোঁ। এতিয়া ভাবিলোঁ অকণমান সন্ধিয়া সময়ত ওলাই যাওঁ। ইয়াত এতিয়া টাইম হৈ আছে 7:10 মান হ'ল। মই ভিডিঅ'টো শ্বুট কৰি আছোঁ। আমাৰ গাঁৱত হয়তো এতিয়া ৰাতি হ'ল চাগে। ইয়াত একচুৱেলি 7:30 মান বজাত আন্ধাৰ হয়গৈ আৰু আপোনালোকক দেখাম মই থকা পৰিৱেশটো। মই আছোঁ একদম গাঁৱৰ হয়, মানে ইমানো গাঁও নহয়, আমাৰ তাৰ তুলনাত চেণ্টাৰে হয়। ইয়াত ধৰক গাঁও বুলি ক'লে আৰু কি কেনেকৈ বুজাম, আমাৰ তাত যেনেকৈ গাঁও বুলি ক'লে দূৰলৈ মানে গাড়ী নাযায়, ৰাস্তা ঘাট বোকা পানী, কিন্তু ইয়াত তেনেকুৱা নহয়। ইয়াত আপোনাৰ গাড়ী ঘোঁৰা চবেই পায় আৰু চাৰিওফালে বিল্ডিঙে দেখিব। তথাপিও অলপ গাঁও বুলি ক'লে ইয়াত মানে আমাৰ তাত যেনেকৈ ফিলিংটো আহে, গাঁও বুলি ক'লে খেতি বাৰী ইয়াতো হয়। আৰু আমাৰ তাতকৈ ইয়াত এটা ভাল কথা, আমাৰ তাত গাঁও বুলি ক'লে আপুনি ধৰক মানুহে ৰোৱা গছ পুলি কিবা কিবি পাব, কিন্তু ইয়াত গাঁও বুলি ক'লে ন চাৰিওফালে আপুনি গছ গছনি মানে জংঘল পাব। জংঘল থকাটো ভাল কথা। জংঘলে মানুহক বহুতখিনি বস্তু দিয়ে, যদিও মানুহে বুজিব নিবিচাৰে সাধাৰণতে গছ গছনিৰ কাৰণে কি হয়। আমাৰ তাত যেনেকৈ মানুহে 10জোপা গছ কাটি দিয়াৰ পিছত এজোপাও গছ নোৰোৱে। ইয়াত এইটো তেনেকুৱা নহয়। মানে ইয়াত ধৰক কোনোবাই এজোপা গছ কটাৰ পাছত 10জোপা পুলি ৰুই দিব, কাৰণ গছ গছনিয়ে পৃথিৱীৰ ভাৰসাম্যতা ৰক্ষা কৰে ন। গছ গছনি বা জংঘল থাকিলে কিছুমান বনৰীয়া জীৱ জন্তু থাকে, বনৰীয়া জীৱ জন্তু থাকিলে কাপ চাপ থাকিলে আপোনাৰ ধৰক কীট পতংগ খায় বা পৰিৱেশ ভাৰসাম্যতা ৰক্ষা কৰে। ঠিক ইয়াত সেইটো মানে বস্তুটো পোৱা যায়। যিমান হ'লেও চেণ্টাৰ, মানুহে যেনেকৈ কয় বেংগলোৰ মহানগৰী কংক্ৰিটৰ মহানগৰী, কিন্তু ইয়াত কংক্ৰিটৰ মহানগৰী হয়। ইয়াত চাৰিওফালে বিল্ডিং পাব, কোম্পানী পাব, তথাপিও ইয়াত জংঘল পাব। দেখিছে এইবিলাক জংঘল হয়, বহুত দূৰলৈকে জংঘল আছে ইয়াত। একচুৱেলি মই এইটো এৰিয়াত আজি প্ৰথম আহিছোঁ। প্ৰথম ভাবিলোঁ ভিডিঅ' এটা শ্বুট কৰোঁ, আপোনালোকক গাঁৱৰ পৰিৱেশটো দেখাওঁ বুলি। একচুৱেলি মই এতিয়ালৈকে গাঁৱলৈকে যোৱা নাই, এইটো ৰাস্তাটোহে ঘূৰি ফুৰিছোঁ। আপোনালোকে চাব বিচাৰে ইয়াৰ গাঁওবিলাক, মই আপোনালোকক দেখাম। ফাৰ্ষ্ট আজি জংঘলবিলাকে চাওক, সুন্দৰ জংঘল হয়। জংঘল ভাল। শুনা পাইছোঁ ইয়াত বনৰীয়া জীৱ জন্তু পোৱা যায়, কিন্তু দেখা নাই আজিলৈকে। ময়ো ইয়াতে থাকোঁ, মই থকা আছোঁ। কোম্পানীটোৰ কাম জাষ্ট চলি আছে, পুটিং কাম। এতিয়ালৈকে একো হোৱা নাই দেখাবৰ কাৰণে। দেখাই থাকিম আপোনালোকক। মই কাইলৈ হয়তো বাহিৰত যাম। কাইলৈ ঘূৰিবলৈ নহয়, একচুৱেলি হেড অফিচত যাম। হেড অফিচৰ পৰা ফোন কৰিছে, কাইলৈ ল'ৰা 3জন মান লৈ যাব লাগে জইনিং কৰিবলৈ। লৈ যাওঁতে আপোনালোকক মই এটা ভাল ভ্লগ বনাই দিম, দেখাম আপোনালোকক মই থকা কোম্পানীটো আৰু মই আগত য'ত আছিলোঁ এৰিয়াটো দেখাম। বহুত সুন্দৰ এৰিয়া হয়। মোক একচুৱেলি গাঁৱত দিলেহি, আগতে মই চেণ্টাৰতে আছিলোঁ। একচুৱেলি চেণ্টাৰতকৈ গাঁৱতে থাকি ভাল হৈছে। গাঁৱৰ পৰিৱেশটো মানে বতাহ পা ধৰি পানী দুনি বহুত ভাল। এতিয়া মই আগতে যেনেকৈ চেণ্টাৰত আছিলোঁ, চেণ্টাৰত থাকিলে আপোনাৰ ধৰক গা ধুবলৈও কেতিয়াবা পানী কিনিব লাগে। ইয়াত তেনেকুৱা পৰিৱেশ নহয়, ইয়াত পানী দুনি কোনো প্ৰব্লেম নাই। কিন্তু ইয়াত এটাই প্ৰব্লেম আৰু ধৰক চেণ্টাৰত যাবৰ কাৰণে বহুত দূৰ হয়, 4 কিলোমিটাৰমান চেণ্টাৰত যাব লাগে কিবা বস্তু কিনিবলৈ। এনেইতো অনলাইনতে চব পোৱা যায়, আপুনি খোৱা বোৱা ধৰি চব বস্তু অনলাইনতে পোৱা যায়। কিন্তু এনেই মাৰ্কেট বুলি ক'লে অলপ দূৰ হয়, সেইটোৱে অলপ বেয়া। কিন্তু বাকী সকলো পিনে ভাল। এইটো এটা ৰাস্তা হয় জংঘললৈ যোৱা। ইয়াত মানে কি মাটি চাটিবিলাক খান্দি মেলি লৈ যায়। দেখাই আছোঁ আপোনালোকক মই থকা কোম্পানীটো, জাষ্ট অকণমান দূৰ হয়। আহক গাইছ, আহি ৰুম পালোহি। একচুৱেলি মানে ৰুম নহয়, কোম্পানীৰ ভিতৰত আহি পাইছোঁহি। কোম্পানী বৰ্তমান কাম বন্ধ হৈ গ'ল। এইখন গেট দেখিছে, গেটৰ ভিতৰত সোমাইছোঁ। একচুৱেলি ইমান আমি থকা পৰিৱেশটো ইমান ভাল নহয়।
সৰু পৰিৱেশ হয়। আপুনি দেখিছে এইবিলাক আমাৰ কাম চলি আছে এতিয়া। তো দিনত আপোনালোকক দেখাব পাৰিম। ৰাতি হ'ল এতিয়া ৰুমত যাওঁ। মই যিটো ৰুমত আছোঁ ন, ৰুমটো আপোনাৰ মানে জাষ্ট কেইদিনমানৰ কাৰণেহে আছোঁ। মোৰ ৰুম বেলেগত হয় আৰু মই ৰুমত খোৱা বোৱা একো নকৰোঁ। ৰুম পালোহি। ৰুমত একচুৱেলি খানা বনাই আছে। খানা কি বনাইছে নাজানো। আৰু মইতো ৰুমত নাখাওঁৱেই ভাত পানী, মই বাহিৰৰ পৰাই খাওঁ। এই क्या बना रहे रे? उधर राइस में इधर चिकन है भाई। क्या चिकन? चिकन बन गया? हाँ चिकन हो गया। चिकन है। लाइट जलाओ यार, है लाइट जलाओ। तो राइस किधर से जलाएगा? रुको मैं जला था। हाँ लाइट जलाओ। মানে কোম্পানী ৰুম হয় ন, মানুহ জাষ্ট থাকিবৰ কাৰণে এয়াই আৰু পৰিৱেশ। देखा तो चिकन সাধাৰণ পৰিৱেশ। চিকেন বনাইছে আপোনাৰ কুকাৰত বনাইছে পোৱালিটোৱে। নাজানো কেনেকা হ'ব। और खान राइस कितना आदमी के लिए बनाया? 2 आदमी भाई। पागल आदमी 2 आदमी के लिए इतना बनाया? चावल मांगना आया है? मांगने नहीं कीमत है किनके। हाँ यार ইমানে আৰু এইটো পোৱালি ভাত বনাইছে। মানে কি আজি মানে ভাতটো আমি বেলেগে খাওঁ, কিন্তু মাংস আনিলে বোলে আজি চব্জিটো ইয়াৰ পৰাই খাবি বুলি ক'লে আমাৰ কেইটাক। তাৰপৰা বোলো ঠিক আছে চব্জিটো ইয়াতে খাম। তারপর ভাতটো বাহিৰৰ পৰা আহিব, এই চব্জিটো লৈ ভাতটো খাম, ভাতটো খাই শুই যাম। তারপা ड्यूटी पे कौन ड्यूटी जाएगा? कल ऑफिस जाएगा मैं। सोना पड़ेगा ना भाई। एक्चुअली কাইলৈ অফিস যাম, ইয়াক লৈ যাম আৰু দুটা পোৱালি আছে। अकाउंट बनाना है मेरे को। দুইটা মানে নিউ জইনিং হয়, একাউণ্ট খুলিব লাগে। আৰু আমাৰ কামবিলাক চব হেড অফিচত হয়, এইবিলাক চাইডত নহয়। তাৰপা তাকে মানে কাইলৈ আজি ছুটি হয় মোৰ, কাইলৈ অফিচত যাম ন। আৰু কিনো কম, ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছো। সকলো ঘৰতে থাকক, সুস্থ থাকক। बराबर होता है इधर रुक है ना। বাই, জয় আই অসম। बाय।